আপুনি ৰাইজৰ উদ্দেশ্যে কিবা বক্তব্য কৰিব নেকি? ৰাইজে মোক ভোটটো দিবি আৰু মই মাল চাও মই শিকাই দি থাকে মোক এই চেনি ৰানে মোক কিয় কৈছে তই হেৰি কবি তিৰিগিলাকৰ হেৰি ভালকে ফুলকেবি মেখেলা দিম কিয় কবি পেটিকুট দিম কিয় কবি বাৰো দিম কিয় কৈছে সি এইবিলাক কৈ থাকে মই শিকাই দি থাকে। कम से कम इसको तदंत हुआ तदंत कीजिए और तदंत के आउता पर उस ठेकेदार को जिस कॉन्ट्रैक्टर ने ये रास्ता रोड बनाया है उसके साथ कड़ी से कड़ी माने शास्ति देना चाहिए। আমাৰ জাতীয় পতাকাৰ ৰং কি কি? জাতীয় পতাকা কিমানটা ৰং আছে জানে? তিনটা। কি কি ৰং? এত প্রশ্ন বগা কলা সেউজীয়া। বগা কলা। ৰঙা অসমৰ ৰাজ্যপাল অসমৰ ৰাজ্যপাল নাম অসমৰ ৰাজ্যপাল ৰাজ্যপাল একচুয়ালি মই মানে ইংলিছ মিডিয়ামৰ হয় মই মানে ইংলিছত কৰিছো শ্বিলং আসামৰ মই ভালকে মানে how many districts in our আমাৰ জাতীয় পতাকাৰ ৰং কি কি? জাতীয় পতাকা কিমানটা ৰং আছে জানে? তিনটা। কি কি ৰং? এত প্রশ্ন বগা কলা সেউজীয়া। বগা কলা। ৰঙা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? সৰ্বানন্দ সোণোৱাল, মাননীয় সৰ্বানন্দ সোণোৱাল। তেন্তে অসমৰ মুখ্যমন্ত্ৰী কোন? সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী ডাঙৰীয়া